হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত এই বিষয়ে আপোনালোকক ক'ম যে APDCL-ত আপোনাৰ কাৰেণ্টৰ বিলটো কেনেকৈ আপুনি আপোনাৰ মোবাইলত ডাউনলোড কৰিব পাৰিব। আজিৰ ভিডিঅ'তে সকলো আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব আৰু ইয়াতে আপুনি টাইপ কৰিব APDCL। টাইপ কৰি পেলাই আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰা হোৱাৰ পাছত আপোনাৰ মোবাইলত এনেকুৱা পেজটো অ'পেন হ'ব। আপুনি www.apdcl.org দিয়া আছে, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত তেনেকুৱা পেজটো অ'পেন হ'ব। এনেকুৱা এড এটা আহিলে ইয়াতটো কাটি দিব। আপুনি তলফালে আহিব অলপ। তাৰপিছত আপুনি চাবলৈ পাইছে ৰাইট ছাইডত ভিউ ইলেক্ট্ৰিচিটি বিল দিয়া আছে। ভিউ ইলেক্ট্ৰিচিটি বিলত আপুনি ক্লিক কৰিব। তাৰপিছত ইয়াত দিয়া আছে কনজিউমাৰ নাম্বাৰ, এণ্টাৰ ইয়ৰ কনজিউমাৰ নাম্বাৰ। ইয়াত আপোনাৰ কাৰেণ্টৰ বিলৰ কনজিউমাৰ নাম্বাৰটো আপুনি এণ্টাৰ কৰি দিব। এণ্টাৰ কৰা হোৱাৰ পাছত কাৰ্চিনটোত আপুনি ক্লিক কৰিব, ৰাইট ছাইডৰ কাৰ্চিনটোত। মই এইটো এণ্টাৰ কৰিলোঁ। তাৰপিছত কাৰ্চিনটো তেনেকুৱা আপুনি ক্লিক কৰি দিব। মই ইয়াত ক্লিক কৰি দিছোঁ। ক্লিক কৰা হোৱাৰ পাছত আপোনাৰ মোবাইলত OTP আহিব, চাবলৈ পাইছোঁ OTP চেণ্ড ছাকচেছফুলি। ইয়াত এইটো যোনটো মোবাইল নাম্বাৰ দিয়া আছে যে সেইটো মোবাইল নাম্বাৰত মানে OTPটো আহিব। OTPটো আপুনি বহুৱাই পেলাই ইয়াত ভেৰিফাই দিয়া আছে তলত, ভেৰিফাইত আপুনি ক্লিক কৰিব। মই এইটো OTPটো বহাই লওঁ। বহোৱা হোৱাৰ পাছত তেনেকুৱা আপুনি ভেৰিফাই দিয়া আছে, ভেৰিফাইত আপুনি ক্লিক কৰিব। ভেৰিফাইত আপুনি ক্লিক কৰা হোৱাৰ পাছত অলপ সময় আপুনি ৱেইট কৰিব। তাৰপিছত আপোনাৰ মোবাইলত তেনেকুৱা আহিব OTP ভেৰিফাইড ছাকচেছফুলি। তাৰপিছত আপুনি অলপ তলফালে আহিব। তলফালে আহি পেলাই ইয়াত এইটো দেখিবলৈ পাব কাৰেণ্টৰ বিলটো চাবলৈ পাব। ইয়াত চাবলৈ পাইছে বিল ডিটেইলছ দিয়া আছে, বিল ডিটেইলছ। তাৰপিছত বিল ডেট দিয়া আছে, তাৰপৰা ডিউ ডেট। তাৰপিছত লাষ্টত একেবাৰে দিয়া আছে ৰাইট ছাইডত ডাউনলোড দিয়া আছে। ডাউনলোডৰ তলত এইটো চাবলৈ পাইছে PDF দিয়া আছে। আপুনি PDFত আপুনি ক্লিক কৰিব। ইয়াত আপুনি ক্লিক কৰা হোৱাৰ পাছত ইয়াত আপোনাৰ ডাউনলোড কৰিবলৈ আহিব। তাৰপিছত আপুনি ডাউনলোডত আপুনি ক্লিক কৰিব। ডাউনলোডত আপুনি ক্লিক কৰা হোৱাৰ পাছত এইটো ডাউনলোড হৈ যাব। তাৰপিছত মই এতিয়া ড্ৰাইভ PDF ভিউৱাৰত ক্লিক কৰি পেলাই দেখুৱাই দিছোঁ। ডাউনলোড হৈ যোৱাৰ পাছত এইটো কেনেকুৱা দেখাব। তাৰপিছত তেনেকুৱা ক্লিক কৰাৰ পাছত চাবলৈ পাইছে এইটো আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড চাবলৈ পাইছে। এইটো আপোনাৰ কাৰেণ্টৰ বিলৰ কাগজটো এনেকুৱা চাবলৈ পাই যাব। মই এইটো ডাউনলোড কৰি এইটো দেখুৱালোঁ যে এইটো। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।